আৰু আজি এই ভিডিঅ'টো স্পেচিয়েলি হ'ব আপোনালোকৰ যিসকলে মটো ব্লগিং কৰিম বুলি ভাবি আছে আৰু যিহেতু ফাইনেলি এইটোৱে হ'ল মোৰ মটো ব্লগিং ছেটআপ। কেনেকুৱা পাইছে আপোনালোকে ক'ব, ফুল অন একদম গোপ্ৰ নিচিনা দিবলৈ ট্ৰাই কৰিম আপোনালোকক। আৰু হেল্ল' হোৱাটছআপ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনাটাৰ ব্লগ। আৰু আজি হৈছে তাৰিখ 21 আৰু আজি কমচে কম মই 3 মাহ মূৰত আজি হাতত মোবাইলত ব্লগ কৰি আছোঁ। আৰু আজি হ'ল এই স্পেচিয়েল ভিডিঅ'টো। আৰু আপোনালোকক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্ৰথমতে সকলোকে বহুত বেছি ধন্যবাদ আৰু বহুত বেছি থেংক ইউ, কিয়নো মোৰ এই চেনেলটোত এইকেইদিনতে কমপ্লিট হৈ গ'ল 1K। য়েছ, এতিয়া 1.02K হৈ আছে চাগে বৰ্তমান। চ' আপোনালোকে যদি কোনোবা নতুন এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ লগত আজি চাওক কোন কোন আছে অডিয়েঞ্চ। ইফালে আছে গোবিন্দ আছে, দেৱজিত আছে। আৰু আজি এই ভিডিঅ'টো স্পেচিয়েলি হ'ব আপোনালোকৰ যিসকলে মটো ব্লগিং কৰিম বুলি ভাবি আছে। আৰু যিহেতু আপোনালোকে গম পাই যে মই মটো ব্লগিং ছেটআপটো নোহোৱাৰ কাৰণে এই 3 মাহ মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু এতিয়া বেক হৈ গ'লোঁ আৰু কণ্টিনিউ এতিয়া ব্লগ দিবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু প্ৰথমতে বহুত বেছি থেংক ইউ আপোনালোকক যিসকলে মোক সেই 0ৰ পৰা 1K লৈকে ছাপোৰ্ট কৰি আছে। চ' আজি আনবক্সিং কৰিছোঁ। এতিয়া মটো ব্লগিং ছেটআপটো আহি গৈছে। চ' ফাইনেলি এতিয়া ধুনীয়াকৈ লগাম হেলমেটত আপোনালোকক দেখাওঁ। আৰু যিসকলে মটো ব্লগিং কৰিম বুলি ভাবি আছে বা সকলোতে নোৱাৰে ন যে কেমেৰা এটা কিনিব, বা ময়ো নোৱাৰোঁ, মই নিজে কৰিছোঁ, মই নিজে নোৱাৰোঁ। চ' সেইকাৰণে এতিয়া ধুনীয়াকৈ মোবাইলেদি মই মটো ব্লগ কৰিম। এইটো দেখাইছোঁ আপোনাৰ মোবাইল দি মটো ব্লগ কৰিম। আনবক্সিং কৰাৰ আগতে আপোনালোক আৰু এটা কথা কৈ দিওঁ যে মটো ব্লগিংটো যিহেতু আপোনালোকে কৰিব, কাৰণ বাইক বা স্কুটি এখনতো লাগিব মটো ব্লগিং কৰিবলৈ। চ' সকলো তাত যিহেতু বাইক আছে, আৰু বাইক বা স্কুটি থাকিলে আপোনালোক যিহেতু হেলমেটটো থাকিবই, এইটো কম্পালচাৰি, হেলমেটটো লাগিবই। চ' তাৰ কাৰণে আপোনালোকে ইনভেষ্ট কৰক 500 বা 600 টকা এটা ইনভেষ্ট কৰিলে আপোনালোক ধুনীয়া এটা মটো ব্লগিঙৰ কিট হৈ যায়, ৰেডি হৈ যায়, মটো ব্লগিং ছেটআপ এটা ৰেডি হৈ যাব। আৰু লগতে লাগিব কিন্তু এটা ফোন, আৰু ফোনটো সকলো থাকে, কিন্তু নৰ্মেল ফোন হ'লে নহ'ব, কাৰণ তাতে লাগিব ৱাইড এংগেল। কাৰণ ৱাইড এংগেল থাকিলেহে আপোনাৰ মটো ব্লগিং ছেটআপটো মানে পাৰফেক্ট হ'ব। আৰু কৰিম এইটো আপোনাৰ মটো, আৰু এইটো দি আপোনালোকক মই আজি এটা লাইভ টেষ্ট দেখাম যে কেনেকুৱা হয় মটো ব্লগিংটো। আৰু ইয়াতে আছে ফুল ৱাইড এংগেল 0.5। চ' এতিয়া ধুনীয়াকৈ আনবক্সিং কৰোঁ আৰু হেলমেটত লগাই পেলাই দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া ধুনীয়াকৈ হাতত লৈ লৈছোঁ পাৰ্চেলটো। এণ্ড অলৰেডি মই এইটো এবাৰ খুলি চাইছোঁ, কাৰণ অনলাইনত অহা বস্তুটো এবাৰ চেক কৰিব লাগিবই। চ' ধুনীয়াকৈ চেক কৰি লৈছোঁ। আপোনালোকক এতিয়া ধুনীয়াকৈ খুলি পেলাই দেখাম ভিতৰত কি আছে। চ' এইফালে চাই লওঁ এতিয়া ধুনীয়া কৰি। ফাৰ্ষ্ট বস্তুখিনি ওলাই লওঁ, তাৰপিছত আপোনালোক ভালকৈ কৈ আছোঁ বাৰু। ধুনীয়াকৈ আনবক্সিং কৰা হৈ গ'ল কমপ্লিট। আৰু ইফালে প্ৰথমতে দেখা পাইছে এটা থাকিব ধুনীয়াকৈ আপোনাৰ চেইন মাউণ্ট। আৰু এইটোৱে আজিকালি যিমান ডাঙৰ ব্লগাৰ হওক বা মটো ব্লগ যিসকলে কৰে, তো সেইসকলৰ হেলমেটত আপোনাৰ দেখা পাব এনেকুৱাটো। আৰু এইটো হ'ল চেইন মাউণ্ট, আৰু প্লাছ থাকিব এইফালে আপোনাৰ এটা মোবাইল মাউণ্ট। আৰু এই মোবাইল মাউণ্টটো বহুত বেছি ভাল হয়, ছেফটি হয়, কাৰণ আপোনাৰ মোবাইলটো একদম ষ্টেবল হৈ থাকিব আৰু মোবাইলটো একদম নপৰে। কাৰণ এইফালে চাওক স্ক্ৰু ছিষ্টেম, আৰু বহুত বেছি হেভি হয়তো, আপোনাক মই দেখাইছোঁ লাইভ প্ৰুফ। আৰু ইফালে লাগিব এটা মোবাইল মাউণ্টটো কানেক্ট হ'বৰ কাৰণে এনেকৈ। চ' এইটো ধুনীয়াকৈ হেলমেটত ফিটিং কৰি লওঁ আৰু আপোনালোকক লগ পাই আছোঁ। হৈ গ'ল কমপ্লিট ছেটআপটো কৰা ৰেডি। আৰু আপোনালোকে টাইম লেপছত দেখা পাই গৈছে অলৰেডি কেনেকুৱা কি মানে ফিটিং কৰিলোঁ। আৰু এতিয়া চাই লওক ফাইনেলি এইটোৱে হ'ল মোৰ মটো ব্লগিং ছেটআপ। আৰু চাই লওক ইফালে এইটো আছিল আপোনাৰ চেইন মাউণ্টটো, প্লাছ এইটো হ'ল আপোনাৰ জে মাউণ্ট, এইটো জে মাউণ্ট আছে, প্লাছ এইটো মোবাইল মাউণ্ট ধুনীয়াকৈ টাইট কৰি দিছোঁ। এতিয়া মজা উপি। আৰু ইফালে মোবাইল লগালে চাওক মটোটো, য'ত আপোনাৰ ৱাইড এংগেল আছে। আৰু এতিয়া ধুনীয়াকৈ এইটো নেক্সট ক্লিপ দেখাব আপোনাৰ ইয়াৰে ৱাইড এংগেলেদি। তো এতিয়া ধুনীয়াকৈ আমি ৱাইড এংগেলৰ ছেটআপ লওঁ আৰু ধুনীয়াকৈ অলপমান মটো ব্লগ কৰি আপোনালোক দেখাই আছোঁ। আৰু নেক্সট ক্লিপ এইটোৱে মটো ব্লগৰে ৰেডি। গাইজ ফাইনেলি এতিয়া ধুনীয়াকৈ মই ৰেডি। আৰু ইফালে দেখা পাইছে মোৰ মটো ব্লগিং ছেটআপ ফুল অন ৰেডি হৈ গৈছে। চ' কোৱালিটি কেনেকুৱা পাইছে আপোনালোকে ক'ব। ফুল অন একদম গোপ্ৰ নিচিনা দিবলৈ ট্ৰাই কৰিম আপোনালোকক। আৰু যিহেতু মই কৈছিলোঁ এবাৰ ফালে দিয়ে ধুনীয়া কৰি। আৰু এতিয়া ধুনীয়া কৰি স্কুটি লৈ লওঁ আৰু অলপমান ঘূৰি আহোঁ। অ'কে বাই বাই, অলপ টেষ্ট কৰি আহিছোঁ। অ'কে, আৰু এতিয়া অ'কে মজা। ধুনীয়া কৰি ওলাই গৈ আছোঁ। আৰু এইটো দেখা পাইছে আপোনালোকৰ মটো ব্লগিঙৰ ছেটআপ ফুল অন ৰেডি। আৰু ইফালে ধুনীয়াকৈ স্কুটি ৰেডি হৈ গ'ল। আৰু ইফালে দেৱজিত আছে, দেৱজিত আহি আছোঁ। অ'কে, চ' অলপমান টেষ্ট কৰি আহোঁ। আৰু ভইচ কোৱালিটি কেনেকুৱা হৈছে ক'ব, কাৰণ মই ইউজ কৰি আছোঁ আপোনাৰ ভিভ'ৰ যোনটো এটা হেডফোন থাকে ন, হেডফোন ইউজ কৰি আছোঁ মই, মাইক ইউজ কৰা নাই। চ' এই হেডফোনটোৱে মাইক মোৰ। চ' এতিয়া ধুনীয়াকৈ গৈ আছোঁ। মানে কি আপোনালোক ফুল অন মানে কি হোমমেড বনাইছে, আৰু একদম কম খৰচত মটো ব্লগিং ছেটআপ ৰেডি। চ' এতিয়া ধুনীয়াকৈ গৈ আহোঁ, মটো ব্লগ কৰিছোঁ অলপমান। আৰু বহুত দিনৰ মূৰত তেনেকৈ মটো ব্লগিং ছেটআপটো নিজে কৰি কিবা ভাল লাগিছে। আৰু এতিয়া ধুনীয়াকৈ আশা কৰোঁ আপোনালোকে ফুল অন ছাপোৰ্ট দিব এনেকুৱা আগৰ নিচিনা। ত' এতিয়া কণ্টিনিউ ব্লগ দিব চেষ্টা কৰিম। সপ্তাহত নাই বোলো 2-3টা দিব ট্ৰাই কৰিম। আৰু এইফালে চাওক
এই ধুইছে এটা ধুনীয়াকৈ কৰা হৈ গ'ল এটিএমৰ কাম কমপ্লিট আৰু এতিয়া বেগটো ঘৰ গৈ আছোঁ আৰু এইফালে মোৰ আগত আছে জয়ানগৰ চাৰিআলি এতিয়া ধুনীয়াকৈ গৈ আছোঁ বেগটো ঘৰ তুমি একবাৰ নাপাব কাৰণ আপোনালোকে ভিডিঅ' চাওক চাই কিনে কমেণ্ট কৰক লাইক আৰু কমেণ্ট কৰক যাতে মোৰ চেনেলটো আকৌ আগৰ নিচিনা অলপ কাৰণ আগবঢ়াব লাগে বহুত ডাউন হৈ গৈছে চেনেলটো কাৰণ মই তিনিমাহ ভিডিঅ' চেনেলটো আৰু গমেই পাইছোঁ ভিডিঅ' যেতিয়া কণ্টিনিউ নিদিয়ে তো চেনেল এনেও ডাউন হৈ যায় কেনেকুৱা লাগিছে আজি মজা ন বহুত দিনৰ মূৰত কিমান হা 3 মাহ পিছত মটৰ ব্লগ কৰিছে নে কি কোৱা ছেটআপটো কেনে হৈছে ছেটআপটো কোৱা ছেটআপটো ভাল লাগিছে মজা ন আৰু এইফালে ধুনীয়াকৈ মই স্কুটি থৈ দিলোঁ আৰু বেগটো আহি পালোঁ মই দেৱজিতৰ ঘৰত চ' ইয়াতে ধুনীয়াকৈ ব্লগটো এণ্ড কৰিম এতিয়া গৈ আছোঁ ধুনীয়াকৈ বিল্ডিঙৰ ওপৰত অলপ ওপৰত যাই আহোঁ ভিডিঅ'টো এণ্ড কৰিব লাগে আৰু এইফালে আমাৰ এইটো পাবজি প্লেয়াৰ আজিকালি এইফালে ধুনীয়াকৈ গেম খেলি আছে এয়া আগফালে মোৰ এটা ভিউটো চাওক কি ধুনীয়া এটা ভিউ আছে স্কাইটো চাওক কি ধুনীয়া আছে কাৰণ এতিয়া ধুনীয়াকৈ ইভিনিং হৈ গ'ল আৰু এইফালে দেৱজিত ভাল লাগিছে নে মটৰ ব্লগিং ছেটআপটো কেনেকুৱা লাগিছে আল্টিমেট ন আৰু এবাৰ আপোনাক মোক দেখাই আছোঁ যে মই পিন্ধোতে কেনেকুৱা দেখি চ' এবাৰ ধুনীয়াকৈ মই এতিয়া ফ্ৰণ্ট কেমেৰা কৰি দেখাইছোঁ চাওক আৰু আপোনালোকে চাই লওক যে মটৰ ব্লগিঙৰ মেইন মোক কেনেকুৱা দেখা গৈছে আৰু এইটো হ'ল মটৰ ব্লগিং মোবাইল মটৰ ব্লগিং আৰু চাই লওক চাইড ভিউ ফ্ৰণ্ট ভিউ টপ ভিউ চাই লওক এণ্ড গাইজ আপোনালোকে কেনেকুৱা পাইছে জনাব তলত আৰু এতিয়া ধুনীয়া কৰি ভিডিঅ'টো ইয়াতে এণ্ড কৰিম মজা ভাল লাগিছে কিবা এটা কিন্তু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম মজা ভাল লাগিছে কিবা এটা কিন্তু सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी